ফোন আহিছে ৰবা শাহৰুখ খানৰ পৰা ফোন আহিছে হেল্ল' হয় 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 মই গৈ আছোঁ মানে ইহঁতৰ লগত ঘৰটো চাবৰ সময়ে পোৱা নাই ওকে গৈছোঁ দিয়া ছাৰ আপোনাক কোনে ফোন কৰিছিল মেডামে ফোন কৰিছিল আহি আছে তোমালোকৰ ক্লাছ ল'বলৈ ভালে আছানে তোমালোক মেডাম বহি লওঁ ৰবা ভাগৰ লাগিছে আপোনালোকেতো অফিচত বহিলেই থাকে কিয় ভাগৰ লাগে যেতিয়া তোমালোকে মাষ্টাৰ হ'বা তেতিয়া গম পাবা কিয় ভাগৰ লাগে মই মাষ্টাৰৰ কাম নকৰোঁ দেউতা তুমি খেতিও ক'বা নেকি কৰিশ্মা তুমি বোলে বৰ নাগাৰা গান গাবলৈ জানা হয়নে হয় মেডাম তেওঁ ধুনীয়া নাগাৰা নাম গাবলৈ জানে হয় মেডাম মই স্কুলত নাগাওঁ নহয় মই ঘৰতহে গাওঁ এটা গালি কি হয় ভণ্টি চুপ থাকা তুমি ভণ্টি তুমি কোৱাচোন কি ক'ম মেডাম এবছৰত কিমান ৰাতি হয় মেম একদিনত 10 ৰাতি হয় 10 ৰাতি কেনেকৈ নৱৰাত্ৰি আৰু এক শিৱৰাত্ৰি গোটেইখিনি মিলি 10 ৰাতি কৰিশ্মা তুমি কোৱাচোন কি ক'ম মেম মোৰো তুমি কোৱা এটা জন্তুৰ নাম কোৱা মেম উত্তৰটো মই ক'ব পাৰিমনে নহয় এইটো কৰিশ্মাৰ প্ৰশ্ন হয় হয় পাগলি ইমান দেৰি লাগে না ভণ্টি তুমি চুপ থাকা মেম কেমেল মানে উঠ এটা উঠ কৰিশ্মা ভাল আৰু দুটা জন্তুৰ নাম কোৱাচোন হান এটা উঠ কোৱাচোন কি বাইদেউ কিবা মই ভুল কৰিলোঁ নেকি তেখেতে কান্দবা লাগছে কেঁচুৱাতে ৰাইজে নকৰে নহয় হয় তোমাক মই প্ৰশ্নহে কৰিছোঁ মই ভাবিলোঁ আপুনি দেউতাক কমপ্লেইন কৰিব নেকি উত্তৰ দিয়া তোমাৰ দেউতাৰ বয়স কিমান ভাল প্ৰশ্ন সুধিছে এইবাৰহে গম পাব মেডাম মোৰ বয়সৰ দৰে এইটো আকৌ কেনেকৈ সম্ভৱ হ'ব জন্মৰ পিছতহে তেওঁৰ পিতৃ হৈছিল